সুপ্ৰভাত বহুত দিনৰ মূৰত একচুৱেলি আজি ভিডিঅ' বনাই আছোঁ মানে বহুত দিন বনোৱা নাছিলোঁ আমাৰ মানে কি হ'ল ডিউটি বাহিৰত আছিলে বাহিৰত গৈছিলোঁ অলপমান সেইটো কাৰণে বহুত দিন ভিডিঅ' বনোৱা নাই আৰু আজি ভিডিঅ'টো ধামাকা হ'ব গৈ আছে মোৰ লগত গৈ আছে দৰ্পণ আৰু মোৰ ভাইটি ৰাণা আমি একেলগে যাম একচুৱেলি মই এতিয়া বৰ্তমান ওলাই আছোঁ এই ৰুমৰ পৰা আৰু কালি যোৱা নহ'লে কালি মই গুৱাহাটী গৈছিলোঁ গুৱাহাটীত বহুত দিন থকা হ'ল আৰু কালি আহি পাইছোঁহি সেইটো কাৰণে আজি বৰ্তমান গৈ আছোঁ ভিডিঅ' বনাবলৈ এটা ধুনীয়া লোকেশ্যন লৈছোঁ আমি ভিডিঅ' বনাবলৈ মানে আপোনালোকেও চাই ভাল পাব লাগিব ভিডিঅ'বিলাক সেইটো কাৰণে আৰু বৰ্তমান মই এতিয়া ৰুমৰ পৰা ওলাই গৈ আছোঁ আৰু মই ডিলাৰশ্বিপে একচুৱেলি গৈ পোৱাগৈ নাই আছে অলপ ইয়াৰ মই ইটানগৰ যাম ইটানগৰৰ পৰা তাৰপিছত ফুলান পাই যামগৈ তাৰপিছত ভিডিঅ' শ্বুট কৰিম একচুৱেলি এটা শ্বুট কৰি দিছোঁ বেয়া নাপাব মই মানে ভিডিঅ' দিব পৰা নাই আৰু মোৰ ভিউৱাৰ্ছো বহুতখিনি কমি গ'ল মানে ঠিকেই আছিলে একচুৱেলি ভিডিঅ' দিলে আহি যাব ভিউৱাৰ্ছবিলাকে চাই থাকিলে ভিডিঅ' কেলি দিয়ে সেইটো কাৰণে ভাবিছোঁ কণ্টেণ্ট সদায়তো দিব নোৱাৰোঁ একচুৱেলি অকল দেওবাৰ দিনটোতে ছুটি পাওঁ দেওবাৰ দিনটো ছুটি পালে আৰু মোৰ বাইকো একচুৱেলি বেয়া হৈ আছিলে বাইকখনো বনোৱা হ'ল আৰু বাইকটো মই ঘৰত থ'ম বুলি ফিক্স কৰিছিলোঁ বাইকৰ বহুতখিনি বস্তু এতিয়া মই লৈ আনিছিলোঁ যিখিনি মই আগতে খুলি দিছিলোঁ ইয়াত নৰ্মেলি চলালে দৰকাৰ নহয় আৰু মই বাইক উলিয়াম যদি মই ৰাইডত যাম তেতিয়া উলিয়াম আৰু বাইকৰ বহুতখিনি বস্তু লগোৱা হ'ল আৰু গাড়ীও মই বহুতখিনি কাম কৰিলোঁ একচুৱেলি আপোনালোকক দেখুওৱা নাই টাইম পোৱা নাছিলোঁ সেইটো কাৰণে ভাবিলোঁ মানে অকণমান লং হ'ব কিন্তু ভিডিঅ' প্ৰথমত ভালকৈ চাই দিব ভাল হ'ব বুলি কৈছোঁ ডিলাৰশ্বিপ পাৰিলোঁ এতিয়া বৰ্তমান এতিয়া শ্বৰ্টকাট হৈ সোমাম আৰু মই একচুৱেলি নাহৰলগুন ৰোড এৰি দিম এইটো হ'ল নাহৰলগুন ৰোড আৰু মই এইপিনে নোসোমাই মানে চিধা নগৈ মই ইউপিয়া হৈ পিনে যাম আৰু ইউপিয়া হৈ কেনি সোমাবলগীয়া মই দেখাই আছোঁ কাৰণ সেইটো ৰাস্তা ভাল হয় ডাইৰেক্ট ইউপিয়াত তিনিআল ওলাই এইপিনে ইটানগৰ হৈ পেলাই যামগৈ আৰু এইটোৱে হ'ল ৰাস্তাটো ধুনীয়া হয় ৰাস্তা কাৰণ একচুৱেলি এইপিনে বেয়া মানে বনাই আছে ৰাস্তা সেইটো কাৰণে ৰাস্তাটো এইপিনে বেয়া আৰু এইপিনেদি এনেকৈ ভিতৰে ভিতৰে মই গুচি যামগৈ আৰু টাইমো বেছি নালাগিব ট্ৰেফিকো কম থাকিব এটা জামানা কিং বুলি ক'ব লাগিব গাড়ী নামত আছিলে কিং সেই গাড়ীখন মই একচুৱেলি দেখাই আছোঁ আৰু এইখন গাড়ী বহুত চাগে যতনে ৰখা হৈছে আৰ্মি কালাৰত গাড়ীখন চাওক কি মজা লাগিছে দেখিবৰ কাৰণে সৰু চকাবিলাক চাওক সৰু সৰু একদম কিন্তু মজা লাগিছে দেখিবৰ কাৰণে বহুত চুটি গাড়ী হয় এখন ৰেজিষ্ট্ৰেশ্যন চাওক RSF ৰেজিষ্ট্ৰেশ্যন আৰু তেনেকৈ মানে আৰ্মি হিচাপতে গাড়ীখন সজাই ৰাখিছে একচুৱেলি এইবিলাক গাড়ী লুকাই গৈছে কিন্তু এইখন গাড়ী মানুহজনে ভাল ৰাখিছে বহুত মৰমৰ গাড়ী হ'ব হলংগী আছে 16 কিলোমিটাৰ আৰু হলংগীৰ পৰা গহপুৰলৈ 14-15 কিলোমিটাৰ 10 কিলোমিটাৰ ধৰি লওক টোটেল 25-26 কিলোমিটাৰ ইয়াৰ পৰা গহপুৰ আৰু গহপুৰৰ পৰা আমাৰ ঘৰলৈ আছে 14 কিলোমিটাৰ এনেকৈ আমি গৈ পাম ঘৰত আৰু ঘৰত গৈ চাই লওঁ যদি গাড়ী ধুবলগীয়া হয় ধুম আৰু ধুই লাভ নাই ৰাস্তা যি অৱস্থা বেয়া হৈ যায় মানে কষ্ট ফল এনেই পানী পোৱা নিচিনা হৈ যায় পানী দিয়ে ধুই লৈ পেলাই সেইটো কাৰণে চাই লওঁ ধু নে নুধু আৰু এতিয়া আপোনালোকে ৰাস্তাটো মজা লওক বুলি কৈছোঁ মজা আৰু এতিয়া বহুত ধুনীয়া কেইটামান ভিউ আহিব এই ভিউকেইটা চাই গ'লক মোৰ লগতে আপোনালোকৰ অকণমান ফূৰ্তি কৰক ফূৰ্তি আপোনালোকে কমেণ্টত জনাব আৰু আগত আৰু ধুনীয়া আছে তাত ৰখি লৈ পেলাই আপোনালোকক দেখাম এনেকৈ নহয় ধুনীয়াকৈ গৈ পেলি দেখাম ব'লক আগত গৈ থাকোঁ তো গাইছ এতিয়া আমি ধুনীয়া এটা লোকেশ্যনত ৰখি গ'লোঁ আৰু এপিনেও চাওক কি মজা আৰু এপিনেও চাওক আৰু মই একচুৱেলি চবকে এটা মানে কৈ আছিলোঁ যে ছাৰপ্ৰাইজ দিম আৰু এইখন হৈছে মোৰ ব্লেক বিউটি একচুৱেলি ব্লেক বয় বিউটি নহয় মই একচুৱেলি লেডিজ নহয় আৰু ইয়াৰ নাম্বাৰটো চাই লওক AR01R9854 আৰু এখন গাড়ীখন হৈ গ'ল আৰু ওপৰত একচুৱেলি কেৰিয়াৰো লগাই দিলোঁ লগোৱাৰ পিছত আৰু মোৰ ইয়াত ইনষ্টাগ্ৰামত এইটো ভুল হৈ আছে একচুৱেলি ইয়াত মই এইটো চেঞ্জ কৰিব লাগিব
আৰু মই গাড়ীখন চাই লৈ পেলাই এডভেঞ্চাৰ আৰু GB বুলি লিখি থোৱা আছে একচুৱেলি GB ফুল ফৰ্ম হৈ গ'ল গহপুৰ বি বয় আৰু এয়া চাওক মোৰ ইউটিউব চেনেলৰ নামটো গহপুৰ বি বয় আৰু কমপ্লিট গাড়ীখন একচুৱেলি গাড়ীখন লেতেৰা হৈ আছে আৰু এটা ভাল মই কৈছিলোঁ নহয় ছাৰপ্ৰাইজ দিম বুলি একচুৱেলি এইখন চাওক এইখন একচুৱেলি মোৰ বাইক হয় আৰু ইয়াৰ নাম্বাৰটো চাই লওক AR01L9854 কেনেকুৱা লাগিছে কমেণ্টত জনাব একচুৱেলি দুইটা নাম্বাৰ প্লেট একেই কৰিব কাৰণে মই বহুত কষ্ট কৰিলোঁ আৰু দুইখন আৰু এইখন মোৰ বাইকখন হৈ গ'ল আৰু সেইখন গাড়ীখন কেনেকুৱা লাগিছে জনাব এইখন কমেণ্টত জনাব এইখন বাইক একচুৱেলি মোক কেইবছৰ হ'ল আৰু বাইকখনৰ এটা অভাৰঅল ভিউ চাই লওক মানে কিমান বছৰ হৈছে আপোনালোকে কমেণ্টত জনাব এইখনেই হৈ গৈছে আৰু মোৰ ফাৰ্ষ্ট ইউটিউবৰ এইখনেই মই একচুৱেলি আজিলৈকে মই কামাই কৰিব পৰা নাই ইউটিউবৰ একচুৱেলি চুৰু কৰিছোঁ মই এইখন বাইকৰ পৰাই আৰু সেইটো কাৰণে মই এইখন বাইকৰ নাম্বাৰ বা গাড়ীটো লগাইছোঁ আৰু গাড়ীখনৰ সেইটো কাৰণে মই এইখন বাইক একচুৱেলি নেবেচোঁ আৰু এনেকৈ থৈ দিম এইখন বাইক বাইকখন চাই লৈ বহুতে কয় দাদা বেচিব নেকি বা মই ইমান দিম কিছুমান নিজে নিজে এমাউণ্ট দিয়ে কয় এনেকৈ দিম কিন্তু মই এখন নেবেচোঁ মোৰ বহুত মৰমৰ বাইক হয় আৰু সেইদিনাখনি এইখিনি একচুৱেলি কেছ গাৰ্ড নাছিলে কেছ গাৰ্ড লগালোঁ আৰু বস্তু লৈ আহিছোঁ মই আৰু মই নিজে ঘৰত গৈ ফিটিং কৰিমগৈ আপোনালোকক দেখাম কি লৈ আহিছোঁ কি লগাম আৰু বাইকখন ধুই পখালি ধুনীয়াকৈ ঘৰত একচুৱেলি বাৰাণ্ডাৰ ওপৰত উঠাই লৈ পেলাই এটা কভাৰ দি পেলাই ঢাকি গুচি আহিম কাৰণ এইখন বাইক মানে এতিয়া মই ভাবিছোঁ অকণ মই ইয়াত ডিউটি আৰু আপ ডাউনৰ কাৰণে মই গাড়ী ইউজ কৰিম আৰু বাইক থৈ দিম বাইক যেতিয়া মই ৰাইডত যাম একচুৱেলি তেতিয়া মই লৈ যাম আৰু কেনেকুৱা লাগিছে কমেণ্টত জনাব দুইটা নাম্বাৰ প্লেট আৰু এইটো বহুত ডাঙৰ এটা সপোন হয় মানুহৰ যেনে এখন বাইক আৰু এখন গাড়ী আৰু নাম্বাৰ একেই হওক আৰু মই এই নাম্বাৰটো এৰি নিদিওঁ একচুৱেলি মোৰ এইটো লাকি নাম্বাৰ হয় 9854 একচুৱেলি মই আছিলে এইটো নাম্বাৰ এয়াৰচেল নাম্বাৰ মোবাইল নাম্বাৰ আছিলে সেই মোবাইল নাম্বাৰটো মই ইয়াত লগাইছিলোঁ চবেই জানে এয়াৰচেল চিম বন্ধ হৈ গৈছে সেই নাম্বাৰটো বাইকত লগাইছিলোঁ আৰু বাইকৰ নাম্বাৰটো মই গাড়ীত লগাইছোঁ আৰু যদি পাওঁ চেষ্টা কৰিছোঁ আৰু যদি মই গাড়ী বাইক লোৱা হয় মই এইটো নাম্বাৰ প্লেটে লগাম তাত চাই অৰুণাচল হৈ যোৱা আছাম হৈ মই যিকোনো অপশ্যন লৈ পিনি এই নাম্বাৰটো বিচাৰিম যদি পাওঁ এইটোকে লগাম আৰু অভাৰঅল ভিউ এটা চাই লওক আৰু মই কৈছিলোঁ যেন দৰ্পণ আহিব দৰ্পণ এইজনে দৰ্পণ একচুৱেলি দৰ্পণৰ হাততে মই বাইক দি পঠিয়াই দিছোঁ আৰু দৰ্পণেও ব্লগ বনায় দৰ্পণ ব্লগ বুলি আছে তেওঁৰ চেনেলটোৰ নাম আৰু দৰ্পণ একচুৱেলি শিৱসাগৰৰ হয় আমি লগ হৈছিলোঁ মায়'দিয়াত এইবিলাক বহুত ডাঙৰ কাহিনী পিছত এদিন কম যেতিয়া ফ্ৰী থাকিম আৰু এইবিলাক আহি পাই গৈছোঁ বৰ্তমান মই আছাম অৰুণাচল একচুৱেলি বৰ্ডাৰ আৰু অকণমান গ'লে আমি পাই যাম গেট এইখন হৈ গৈছে হলংগী গেট আৰু এয়া পাওঁ অৱস্থা আছাম অৰুণাচল বৰ্ডাৰ হয় এইটো এই হৈছে হলংগী গেট আৰু ইয়াৰ পৰা গহপুৰ বেছিটো নহয় খুব কম সময়ৰ ভিতৰত আমি গৈ পাই যামগৈ ঘৰ আৰু ঘৰৰ পৰা আমি কৈছোঁ যেন এটা লোকেশ্যনত গৈ আছোঁ তালৈ যাম তাতো একচুৱেলি ভিডিঅ' বনাবলৈ আমি একচুৱেলি যাম তাত মানে কি হৈছে আৰু এতিয়া পিকনিক পাৰ্টি হ'বলৈ চুৰু হোৱাই নাই পিকনিকৰ টাইম আহি গৈছে হয়তো হ'ব পাৰে যদি হয় তেতিয়াহ'লে ফুল লাইফ এনজয় ছোৱালী এতিয়া বৰ্তমান আমি গৈ আছোঁ একচুৱেলি অথনি আমি কৈছিলোঁ যেন ঘাটলৈ যাম বুলি আৰু ঘাটলৈ গৈ আছোঁ মই আৰু এয়া চাওঁ অসমৰ আৰু এইপিনে ধুনু আমি গোটেইকেইটা একচুৱেলি একেলগে গৈ আছোঁ বলক এতিয়া একচুৱেলি আমি আহি পাই গ'লোঁ বৰমাজানত আৰু ইয়াৰ পৰা যাম বালিজান হৈ পেলাই বাকৰি হৈ পেলাই এনেকৈ ভিতৰলৈ সোমাব লাগে আৰু এয়া হৈ গৈছে আমাৰ চেণ্টাৰ choirs of harmony left me with the pieces of forever that you broke but since you left me alone লাই পিনে যায় ন ইয়াৰ পৰা কিমান দূৰ আছে ঠিকাদাৰ যাব তো আমি এতিয়া বৰ্তমান গৈ আছোঁ আৰু ৰাস্তাটো চাওঁ দুইপিনে পথাৰ আৰু এইপিনে ধান পকি আছে একচুৱেলি কাটিও আছে তো আমি বাকৰি চেণ্টাৰ পাই গ'লোঁ আৰু এইপিনৰ পৰা আমি সোমাই দিম লেফ্ট চাইডে একচুৱেলি লগৰ দুজন আছিলে সিহঁতি ক'ত গ'ল তাকে চাইছোঁ সোমোৱা ক'ত আছে যদি ঘাটত আছে আমি ঘাটলৈ গুচি যাম আৰু ইয়াৰ পৰা এনেকৈ সোমাই যাম
তো আমি আহিলে পেলাই এতিয়া পাই গৈছোঁ ঘাটত আৰু ঘাটৰ এটা পৰিৱেশ লাগে একচুৱেলি ইয়াত সৰিয়হ ফুলা নাই এতিয়ালৈকে আৰু সৰিয়হ ফুলাৰ পিছত বহুত ধুনীয়া হয় জানে ইয়াত পিকনিক পাৰ্টি ওলাবই সেয়া চাওক এইপিনে পিকনিক চলি আছে ইয়াতো একচুৱেলি এইটো পিকনিক স্পটেই হয় সেইটো কাৰণে ইয়াত পিকনিক পাৰ্টি মানে প্ৰায় থাকে ইয়াত আমি আহি পেলাই ঘাটত পাই গ'লোহি আৰু ঘাটৰ এইটো চাওক কি ধুনীয়া এইটো একচুৱেলি এইটো কাজিৰঙা হয় আৰু এইখন নদীখন আৰু ব্ৰহ্মপুত্ৰ নদী ইয়াৰ পৰা অকণমান আগলৈ গ'লে পাই যাম ব্ৰহ্মপুত্ৰ একচুৱেলি এইটো পিনে যাবলৈ একচুৱেলি ৰাস্তা নাই ইপিনে অথনি আগতে দিছিলে এপিনে ৰাস্তা গৈছিলে সেইপিনেদি এনেকৈ গুচি গ'লে তালৈ ব্ৰহ্মপুত্ৰ পাই যায়গৈ আৰু ইয়াৰ এইপিনে মাছ উঠাই আছে